নমস্কাৰ মই achyut আজিৰ এই ভিডিঅ'ত মই ক্লাছ 10ৰ এ টাইগাৰ ইন দি জু নামৰ পয়েমটো খাৰি খাৰিকৈ অসমীয়াত এক্সপ্লেইন কৰি ধুনীয়াকৈ বুজাই দিম আজিৰ এই যেটো পয়েমটো অতি ইন্টাৰেষ্টিং হ'ব সো পয়েমটো গুটেটো জানিবৰ বাবে গুটেই সম্পূৰ্ণ ভিডিঅ'টো চাবা কোনো ধৰণৰ এক্সট্ৰা টাইম মই খৰচ নকৰো সো এটা ষ্টাৰ্ট কৰো এ টাইগাৰ ইন দি জু চিৰিয়াখানাৰ এটি বাঘ The poem contrasts a tiger in the zoo with the tiger in its natural habitat. এই যেটো কবিতাটোত এটি হাবিত থকা বাঘ আৰু এটি চিৰিয়াখানাত থকা বাঘৰ মাজৰ পাৰ্থক্য দাঙি ধৰিব The poem moves from the zoo to the jungle and back again to the zoo. আৰু এই যেটো কবিতাটোত যোনটো বাঘ এই বাঘটোৰ মানে চিৰিয়াখানাৰ পৰা জংঘললৈ গতি কৰিব আৰু পুনৰ জংঘলৰ পৰা পুনৰ চিৰিয়াখানালৈ উভতি আহিব বুলি কৈছে মানে কাহিনীটো তেনেকুৱা হ'ব ৰিড দা পয়েম সাইলেন্টলি ওয়ান্স আৰু যোনটো কবিতাটো এবাৰ মনে মনে পঢ়িব কৈছে এণ্ড সে হুইচ stanzas speaks about the tiger in the zoo আৰু ক'ব কৈছে ইয়াৰে কোনটো স্তবকে এটি বাঘ চিৰিয়াখানাত থকাটো বুজাব এণ্ড হুইচ ওয়ান speaks about the tiger in the zoo জংগল আৰু ইয়াৰে কোনটো স্তবকে এটি বাঘ জংঘলত থকাটো বুজাব মানে হাবিত থকাটো বুজাব গুটেই পয়েমটো পঢ়ি প্ৰতিটো স্তবকৰ পৰা ক'ব কৈছে এতিয়া আমি ফাৰ্ষ্ট স্তবকটো পঢ়িম হি ষ্টক ইন হিজ ভাইভিড ষ্ট্ৰাইপছ দা ফিউ ষ্টেপ অফ হিজ কেছ হি তাৰ সেই পিঞ্জৰাটোৰ ভিতৰতে তাৰ যিবিলাক খাজবোৰতে কেইখোজমান খোজ দিয়া বুলি কৈছে অন পেটছ অফ ভেলভেট কোৱাইট ইন হিজ কোৱাইট ৰেচ আখৰটো অলপ এটা ধৰিব পৰা নাই চ' ক্ষমা কৰিব মানে তাৰ সেই যোনটো পিঞ্জৰাৰ ভিতৰত পাই থোৱা এটা কাপোৰ থাকে কোমল সেই কোমল কাপোৰটোৰ ভিতৰতে হি কেইখোজমান খোজকাঢ়ি থাকে বুলি কৈছে আৰু সেম প্লেছতে সেম যেটো ফুট প্ৰিন্ট থাকে ন তাতে খোজ দিয়ে বুলি কৈছে একে ঠাইতে একেৰাহে খোজকাঢ়ি থাকে আজিৰ যেটো পয়েমটো মই সম্পূৰ্ণকে এটা স্লাইডত দেখাই দিব পৰা নাই সো পঢ়িবলৈ অলপ এটা অসুবিধা হ'ব বা দেখিবলৈ অলপ এটা বেয়া লাগিব হিয়ে মই স্লাইডকে দেখাই দিছো তোমালোকে নিজৰ যিখন কিতাপখন ফ্ৰণ্টত উলিয়াই ল'বা তেতিয়া তোমালোকৰ মানে মনত থাকি যাব যে মই এটোকে পঢ়িছো বুলি ইয়াত মই স্লাইডকে দেখাই দিছো সো নেক্সটটো হৈছে He should be lurking in shadow sliding through long grass সেই যিবিলাক ঘাঁহবিলাক থাকিব হাবিত সেই হাবিৰ ঘাঁহবিলাকৰ তলেদি বগাই গৈ সি এটি ছাঁ ঠাইত লুকাই থাকিব মানে ছাঁত লুকাই থাকিব হাবি গছৰ ছাঁত নিয়াৰ দা ৱাটাৰ হোল হুৱেৰ প্লাম ডিয়েৰ পাছ মানে যিবিলাক নদকা হৰিণ মানে যিটো ছাঁত লুকাই থাকিব ঘাঁহৰ তলেদি বগাই গৈ তাৰ কাষৰতে এটা কি থাকিব জলপ্ৰপাত মানে পানীৰ এটা খুঁট বুলি থকা ঠাই থাকিব আৰু সেই পানীৰ খুঁট বুলি থকা ঠাইত কি আহে হৰিণাবিলাক আহে শকত নদকা টাইপৰ আৰু সেইবিলাকৰ মানে সি ধৰি খাব বা কিবা কৰিব শিকাৰ কৰিব তাৰ বাবে সি তাতে কি কৰিব লুকাই ৰৈ থাকিব বুলি কৈছে ছাঁ এটাত হি শুড বি স্নাৰ্লিং এৰাউণ্ড দ্য হাউচেছ এট দ্য জংগল এডছ আৰু সি সেই জংঘলৰ কাষত মানে হাবিৰ কাষতে থকা যিবিলাক ঘৰবিলাকত সি গৰ্জন সৃষ্টি কৰিব বুলি কৈছে তাৰ কাষত মানে ঘৰবিলাকৰ চাৰিওফালে বেৰিং হিজ হোৱাইট ফেংছ হিজ ক্ল'জ টেৰাৰাইজিং দ্য প্লেচ আৰু তাৰ সেই যিবিলাক চোকা নখ আৰু বগা দাঁত সেইবিলাকে গৰ্জন সৃষ্টি কৰি মানে গাঁওবাসীক আতংকিত কৰি পেলাব বুলি কৈছে মানে আতংকিত কৰি তুলিব বাট হিজ লকড ইন এ কংক্ৰিট চেল কিন্তু সি এটা কি হৈছে মানে পিঞ্জৰাৰ ভিতৰত আবদ্ধ হৈ আছে হি ষ্ট্ৰেংথ বিহাইণ্ড বাৰ্ছ আৰু তাৰ যোনটো খংটো সেই পিঞ্জৰাটোৰ ভিতৰতে সীমিত আছে বুলি কৈছে ষ্টলকিং দি লেংথ অফ হিজ কেছ ইগনৰিং ভিজিটৰ্ছ আৰু সি তাৰ সেই সীমিত পিঞ্জৰাটোৰ ভিতৰতে সি খোজকাঢ়ি ফুৰিব বুলি কৈছে আৰু ইগনৰিং ভিজিটৰ্ছ আৰু যিবিলাক দৰ্শনাৰ্থীবিলাকক কোনো মানে গুৰুত্ব নিদিয়াকৈ সি তাৰ সেই পিঞ্জৰাটোৰ ভিতৰতে খোজকাঢ়ি থাকিব হি হিয়াৰ্ছ দি লাষ্ট ভইচ এট নাইট দ্য পেট্ৰলিং কাৰ্ছ আৰু সি সেই ৰাতিৰ শেষৰটো ভইচ শুনিবলৈ পায় ৰাতিৰ মানে শেষ ৰাতিলৈ শুনিব পায় বুলি কৈছে কিহৰ যিবিলাক পহৰদাৰী গাড়ী চিৰিয়াখানাৰ কাষৰ দি গৈ থকা
মানে কাষত CID হিচাপে থকা যিবিলাক বডিগাৰ্ড হিচাপে থাকে মানে বাঘবিলাকক সংৰক্ষণকাৰীবিলাক সিকিউৰিটি সেইবিলাকে লৈ থকা যিবিলাক গাড়ীবিলাকৰ শব্দ শুনিবলৈ পায় বুলি কৈছে The stars with his brilliant eyes at the brilliant stars আৰু সেই যিবিলাক উজ্জ্বল তৰাবিলাক লৈ তাৰ উজ্জ্বল চকুযোৰে চাই থাকিব বুলি কৈছে আজিৰ ভিডিঅ'টো ইমানেই আছিল আৰু আজিৰ এইটো কবি লেছলি নৰিছ